আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা উল্লেখ জনাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেলটো দেখি গম পাইছেই চাগে। হয়, এইবাৰ বিহু পৃথক আৰু এইবাৰ বিহু অলপ সুকীয়া আৰু সবাতোকৈ জাকত জিলিকা। বিশ্বৰ দৰবাৰত বিহুৰ এক সুকীয়া আসন আছে, কিন্তু সকলোতকৈ সৰ্বোচ্চ সংখ্যক নৃত্যশিল্পীৰে প্ৰদৰ্শন কৰা নৃত্যশৈলীটো কি বুলি প্ৰশ্ন কৰিলে বিহু বুলি ক'ব পৰাকৈ তথা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ আমি সাজু হৈছোঁ। চৰকাৰৰ সহযোগত এই যি মেগা ইভেণ্ট, য'ত 11,000 ঢুলীয়া আৰু নাচনীৰে প্ৰদৰ্শন কৰা হ'ব, তাত এক ক্ষুদ্ৰ অংশ হিচাপে জড়িত হ'বলৈ পাই মই অতিশয় সুখী। এই ব্লগটোত প্ৰথমৰ পৰা শেষলৈ মানে অডিশ্যন, চিলেকশ্যন, প্ৰেক্টিছ এই সকলোবোৰ মই অন্তৰ্ভুক্ত কৰিবলৈ, সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়ে আপোনালোক সকলোৱে প্ৰথমৰ পৰা শেষলৈ মোৰ লগত জড়িত হ'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সকলোৱে চাব। এয়া মই যাবলৈ ওলাইছোঁ নগাঁও জিলাৰ পুলিচ ৰিজাৰ্ভত হৈ থকা বিশ্ব অভিলেখৰ বাবে নাচনী আৰু ঢুলীয়াৰ বাছনি। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা নাচনী বিহুৱাসকল আহি উপস্থিত হৈছেহি। আজি যিহেতু ছোৱালী মানে নাচনীৰ নিৰ্বাচন হ'ব, ইতিমধ্যে নাচনীৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু মাষ্টাৰ ট্ৰেইনাৰে বাছনি কৰি আছে। মোৰো ভয় লাগিছে কি হ'ব বুলি। এইদৰে 10গৰাকীকৈ এইটো ট্ৰেকত কেইছেকেণ্ডমান নচুৱাই ভাল নচা কেইগৰাকীক সৌপিনে কেম্পত স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাব দিছে আৰু তাৰপিছত ডকুমেণ্টছৰ কপিবোৰ ইয়াতে জমা দি ঘৰলৈ যাবলৈ দিছে। মোৰ এয়া চিলেকশ্যন হৈ গৈছে আৰু মোৰ স্বাস্থ্য পৰীক্ষাও হৈ গ'ল। ঘৰত আহি অনলাইন পৰ্টেলটো খুলি লৈছোঁ, তাত দি থৈ অহা ডকুমেণ্টছবোৰ জমা দিবলৈ। পৰ্টেলটো হৈছে www.bihuworldrecord.in আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আৰু তাত প্ৰভাইড কৰা পাছৱৰ্ডটোৰে মই লগ ইন কৰিলোঁ আৰু তাত ডকুমেণ্টছবোৰ জমা দি এয়া মোৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। নিজ নিজ সমষ্টিত হোৱা 5দিনীয়া আখৰাৰ আজি প্ৰথমটো দিন, 27 মাৰ্চ 2023। মই যিহেতু ৰহা সমষ্টিত পৰোঁ, সেয়ে ৰহা সমষ্টিৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ খেলপথাৰত হৈ থকা বিহু আখৰালৈ মই আহিছোঁ। গুৱাহাটীৰ পৰা আহি পাওঁতে পলমেই হ'ল। সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছতহে পাইছোঁহি। তাৰপিছত বিহু আখৰা আৰম্ভ হ'ল। প্ৰত্যেক সমষ্টিতে 4জন মাষ্টাৰ ট্ৰেইনাৰে আমাক শিকাই আছে। অসমীয়া যিহেতু বিহু আমাৰ প্ৰাণত আছে, বিহু আমাৰ তেজত আছে। সৰুৰে পৰাই নচা বগাত বিশেষ ৰাপ আছে যদিও নৃত্যৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা মোৰ নাই। বিহু সৰুৰে পৰাই দুই এঠাইত নাচিছোঁ। অভিজ্ঞতা বুলি ক'বলৈ যথেষ্ট তাকৰি। আজি আখৰাত পেপালৈকে প্ৰায় আধাৰ ওচৰা-ওচৰি শিকাই পেলালে আমাক। আজি আখৰাৰ দ্বিতীয়টো দিন। আজিও মোৰ আহি পাওঁতে দেৰিয়ে হৈছে। কালি যিমানলৈকে শিকাইছিলে সেইখিনিৰ পৰা কণ্টিনিউ কৰি আজি প্ৰায় শেষলৈকে শিকোৱা হৈছে। প্ৰায় জকাটো আজি সম্পূৰ্ণ হৈছে, সম্পূৰ্ণ ভংগীমাবোৰ শিকোৱা হৈ গৈছে। আকৌ সেইকাৰণে প্ৰথমৰ পৰা শেষলৈকে নচুৱাইছে, আমাক শিকাই গৈছে। ৰাতিপুৱাৰ পৰা সকলোৱে নাচি নাচি এয়া সন্ধিয়াই হ'লহি, মানে সন্ধিয়া মানে গৰাগৰি যাবৰে হ'লহি। আজি তৃতীয় দিন। ঘৰৰ পৰা এনেদৰে আখৰালৈ বুলি ওলালোঁ। আজি সকলোকে ড্ৰেছ কোড বান্ধি দিয়া হৈছে। এইদৰে মাজে মাজে ঢুলীয়াখিনিও এনেদৰে শিকি থাকে। আমাৰ লগতো তেওঁলোকে বজায় আৰু এনেকৈ সকলোৱেও বজাই থাকে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময় হ'ল আৰু আমি আহাৰ গ্ৰহণ কৰি পুনৰ আকৌ নাচিবলৈ ওলালোঁ। প্ৰথমৰ পৰা শেষলৈ কমেও 5-6 বাৰমান সন্ধিয়ালৈকে আমাক এনেদৰে নচুৱালে। চতুৰ্থ দিনাও ঠিক একেদৰেই আৰম্ভণি হ'ল ৰাতিপুৱা 10টা বজাৰ পৰা। তাৰপিছত প্ৰথমৰ পৰা সকলোকে নচুৱালে, ভাগ ভাগ কৰি নচুৱালে আৰু প্ৰত্যেককে নিজৰ নিজৰ ভুলবোৰ দেখুৱাই দি শুধৰাই পুনৰ নাচিবলৈ দিলে। ঠিক তেনেদৰেই গৈ 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 ৰাতি হ'লহি আৰু 7টা বজালৈকে ৰাতিপুৱাৰ পৰা 6-7 বাৰমান সকলোকে নচুৱালে। আজি আহাৰ গ্ৰহণ কৰি এটা ৰীল বনালোঁ। ৰীলটো আপোনালোকে নিজে চাই ল'ব। ইনষ্টাগ্ৰামৰ প্ৰফাইলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। চাওঁতে চাওঁতে 5দিনীয়া কাৰ্যসূচীৰ আজি অন্তই পৰিলহি। আজি সকলোবোৰে খুব ধুনীয়াকৈ ওলাই আহিছে। দিনটো এনেদৰে যোৱাৰ পিছত কমেও 6 বাৰমান নাচাৰ পিছত এনেদৰে ৰাতি হৈ গ'ল। এইটো সম্ভৱ 6 নম্বৰ বাৰ। আজি
আজি নিজৰ সমষ্টিত শেষ আখৰা বুলি সকলোৱে মন প্ৰাণ ঢালি বিহু নাচিছে। এইটো হৈছে 7 নম্বৰ বাৰ। ইমান দিনে আমি গাত ৰ'দ নপৰা মানুহ আছিলোঁ, এতিয়া বৰষুণ নপৰা মানুহ হৈ গ'লোঁ, কিয়নো বৰষুণ পৰি আছিলে। কিন্তু আমাক যেনিবা বৰষুণৰ কাৰণে বন্ধ কৰি দিলে। যিহেতু বৰষুণৰ বাবে শেষৰ নাচটো নচা নহ'লেই, এয়া হৈছে বৰষুণৰ আগৰ মুহূৰ্তৰ দুটামান ক্লিপ। আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আৰু বিহুৱতী নাচনী সকলোৱে মিলি পেলাই এনেই ৱৰ্ল্ড ৰেকৰ্ড বিহুৰ পৰা আখৰাৰ পৰা অকণমান বেলেগকৈ এনেই ৰং ধেমালিৰ বাবে বিহু নাচিছিলে। এই চেগতে ইমান দিনে আমাক ধুনীয়াকৈ শিকাই থকা নিৰ্জুমা কাকতি, হিমাদ্ৰী প্ৰমুখ্যে 4জন মাষ্টাৰ ট্ৰেইনাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ধন্যবাদ আমাক ভুলবোৰ শুধৰাই দি ধুনীয়াকৈ আমাক শিকোৱাৰ বাবে আৰু সম্পূৰ্ণ এই 5দিনীয়া কাৰ্যসূচী চলাই নিয়াৰ বাবে। আজি 8 এপ্ৰিল তাৰিখে আমি সকলোবোৰ গৈ আছোঁ নগাঁৱলৈ। নগাঁও জিলাৰ নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে বিহু পৰিৱেশন কৰিবলৈ। ৰহা সমষ্টিৰ পৰা যিসকলে ইয়াত অংশগ্ৰহণ কৰিব তেওঁলোকক এনেদৰে বাছেৰে লৈ যোৱা গৈছে। আহি পাওঁ মানে সকলো সমষ্টিৰ পৰা এনেদৰে গোট খাইছেহিয়ে। কমেও 7:30 বজাত আমাৰ অনুষ্ঠান আৰম্ভ হ'ল। সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত আৰু নগাঁও আৰু বহমপুৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু জিতু গোস্বামী ডাঙৰীয়াৰ আৰু নগাঁৱৰ উপায়ুক্তৰ সন্মুখত এই বিহু প্ৰদৰ্শন কৰা হ'ল। এই ভিডিঅ'বোৰ নগাঁও জিলা প্ৰশাসনৰ ইউটিউব চেনেলৰ পৰা সংগ্ৰহ কৰা হৈছে। এই ভিডিঅ'বোৰ তেওঁলোকে লওঁতে হয়তো ক্লিপকৈ লৈছিলে, আধাকৈ লৈছিলে, তাৰপিছত সম্পূৰ্ণকৈ মিলোৱা হৈছিলে। সেয়ে কোনো ঠাইত নৃত্যৰ লগত গানটোৰ ট্ৰেকটো মিল খোৱা নাই। ভিডিঅ'টো যিহেতু মই সম্পূৰ্ণকৈ দেখাব নোৱাৰোঁ, সেয়ে আধাকৈ দেখাইছোঁ। How graceful and elegant our Bihu attire is. Really, গোটেই মূৰৰ পৰা ভৰিলৈকে ইমানেই সুসজ্জিত আৰু ইমানেই শালীনতাপূৰ্ণভাৱে আমাৰ কাপোৰযোৰ পিন্ধা যায়। আৰু প্ৰকৃতি আৰু বিহু এই দুটা যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। বিহুৰ প্ৰত্যেকটো ভংগীমা, বিহুৰ প্ৰত্যেকটো বাদ্যযন্ত্ৰ ইমান আৰু প্ৰকৃতিৰ লগত ইমানেই ওতঃপ্ৰোতভাৱে জড়িত। সঁচাকৈ আমাৰ বিহুটোৰ সৌন্দৰ্য প্ৰকাশ কৰিবলৈ ভাষাই নোহোৱা হৈ যায়। বিহু নৃত্যৰ প্ৰদৰ্শনৰ পিছত আমাক সকলোকে ৰেকৰ্ডৰ বাবে একোটাকৈ চাইন কৰি যি জলপানৰ ব্যৱস্থা কৰিছিলে সেয়া প্ৰদান কৰা হ'ল। তাৰপিছত আমি সকলো ঘৰা-ঘৰি যাবলৈ ওলালোঁ। ঘৰ পাওঁতে আমাৰ প্ৰায় 10টাই বাজিলেহি আৰু তাৰপিছত আমি এতিয়া সাজু গুৱাহাটীলৈ যাবলৈ। ইমানলৈকে আপোনালোকে ৰহাৰ পৰা নগাঁৱলৈ যি যাত্ৰা সেয়া দেখিলে। নগাঁৱত আমি 750গৰাকী ঢুলীয়া আৰু বিহু নাচনীয়ে পৰিদৰ্শন কৰিলোঁ। এতিয়া আমি গুৱাহাটীলৈ যাবলৈ সাজু। এই গুৱাহাটীৰ যাত্ৰা নেক্সট ভিডিঅ'ত আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। আপোনালোকে মোৰ লগত সংলগ্ন হ'বলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যাতে নেক্সট ভিডিঅ'টো আপোনালোকে দেখা পায় তাৰ বাবে উৎসাহ দিবলৈ এই ভিডিঅ'টোক লাইক আৰু শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে যিহেতু মেইন ইভেণ্টৰ দিনা আপোনালোকে তাত থাকি অডিয়েঞ্চ হিচাপে চাব নোৱাৰিব, সেয়ে 11, 12, 13 তাৰিখে 4:30 বজাৰ পৰা 6:30 বজালৈ চোৱাৰ ব্যৱস্থা কৰি দিছে। আৰু সেই পাছ আপোনালোকে গুৱাহাটীৰ কলাক্ষেত্ৰত পাব, উপলব্ধ হ'ব। আৰু আপোনালোকে আহক, চাওক আৰু আমাক উৎসাহ যোগাই এই গোটেই ডাঙৰ বৃহৎ কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিবলৈ আমাক